দিনে দিনে মায়া লচপচি হৈ উঠিছে। চকু চঞ্চল হৈছে, চুলি মেলি থকা কৰিছে। তিনিটা কোঠাৰ ভিতৰত এতিয়া মায়াৰ উপস্থিতি যেনে উৎসৱৰ আয়োজন। মায়াই কালি ফেৰীৱালাৰ লগত দৰদাম কৰি নকল শংখৰ শাখা কিনিছে, গুলপীয়া ৰঙৰ কাণৰ কিৰু কিনিছে, পায়েল কিনিছে ৰূপালী বৰণৰ, আলতা কিনিছে আৰু ফুটপাথত মেহেন্দিৰে ফুল কটা তিৰোতাজনীৰ ওচৰত বহি গল্প গুজবেৰে দুয়োখন হাততে লতাপাত তাকিছে। মায়া তেনেকুৱাই। ঠেহ পাতি ভাত নাখাবৰ দিনাও দুৱাৰ বন্ধ কৰি তাই মুখ চেপি হাঁহে। হাঁহে এই বুলি যে তাইৰ প্ৰেম ভাঙিবলৈ সকলো ব্যস্ত হৈ পৰিছে। লৰা থপৰা দুৱাৰত কৰা ঘাট, মুখ শুনা মাত, মায়া মায়া কুঞ্জনী। মায়াই মুখ চেপি হাঁহে। ইটো কোঠাৰ পৰা সিটো কোঠালৈ মায়াই সকলোকে সি ৰাখে। মায়া নাথাকিলে যেন ঘৰখন চিৰি যাব, সুলকি পৰিব। মায়া পোহৰৰ আন নাম। তাই হাঁহি নাথাকিলে যেন ঘৰখন আন্ধাৰত বুৰ যাব। মায়াৰ বাবেই সকলোৱে টিভিত চিৰিয়েল চায়। মায়াৰ বাবেই ঘৰখনত ফোনটো অনবৰত ব্যস্ত। মায়াৰ বাবেই বিশেষ দিনত বিশেষ আহাৰ। মায়াৰ বাবেই চুমাবোৰত এহাল নৰনাৰী কপে কোঠাৰ ভিতৰত। মায়াৰ বাবেই চাৰিটা চকু টভক মাৰি জ্বলি থাকে। মায়াৰ বাবেই শিশুটোৱে মাকৰ গাখীৰ খায়। মায়াৰ বাবেই চোফাত শুৱে মেকুৰীজনী। বাতৰি কাকতত চিগা হাত চিগা ভৰি দেখি ঘৰৰ মানুহবোৰে কান্দে। সেয়াও মায়াৰ বাবে। মায়াই সকলোকে জীৱনৰ চিৰি বগোৱাই ভৱিষ্যতৰ ফালে নি থাকে। এচমকা সুখ আৰু অনন্ত বিষাদৰ ঘণ্টা বজাই বজাই।